প্ৰথমবাৰৰ বাবে আজি নিজে এটা সৰুকৈ ভিডিঅ' বনাব ষ্টাৰ্ট কৰিলোঁ আৰু ৰাতিপুৱাই চাকি খোৱাৰ দিয়ে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। এয়া মই লৈছোঁ বুট, কাবুলী বুট কুকাৰত দিম ঘুগুনি বনাবৰ কাৰণে। এয়া কুকাৰত দিলোঁ মই, এনেকৈ বইল হ'ব দিম স্কুলত টিফিনৰ কাৰণে ল'ৰাৰ। আৰু এনেকৈ কুকাৰত দিলোঁ বইল হ'বৰ কাৰণে। এইফালে আটাখিনি মই ধুনীয়াকৈ মাৰি দিলোঁ। আটাখিনি মাৰি ধুনীয়াকৈ অলপ সময় ঢাকি থৈ দিলোঁ। এয়া আমাৰ হৈ গ'ল ঘুগুনি, ৰাতিপুৱাৰ নাস্তা। এয়া হ'ল পুৰি আৰু লগতে ল'ৰাৰ টিফিনো হৈ গ'ল। এনেকৈ আকৌ মই ৰেডি হ'লোঁ স্কুলত যাবৰ কাৰণে। এফালে আমি ৰিক্সাত গ'লোঁ, কাৰণ গাড়ীখন কৰিব লাগে, দূৰ আছে স্কুল। এফালে ৰাস্তাটো একেবাৰে বেয়া হয়, এইফালে আমি বাছত উঠিলোঁ, বাছত উঠি গৈ আছোঁ। এয়া চাওক, এইবিলাক ৰাস্তাত বহুত ভিৰ হৈ থাকে, কিন্তু এতিয়া খালী ৰাতিপুৱাৰ হয়, একেবাৰে খালী হৈ আছে। অকণমান দেৰি হোৱাৰ লগে লগে ইয়াত জাম লাগি যাব। এইফালে আমাৰ বাবাৰ মন্দিৰ, ৰাতিপুৱা ইয়াতে ভক্তৰ ভিৰ হৈ থাকে সদায়। ইফালে লগতে আছে শনিবাৰ মন্দিৰ, আৰু ইয়াতে আমাৰ আইতাসকল খুৰীসকলে ধুনীয়াকৈ গাঁৱৰ পৰা আৰু ইয়াতে আমি চাহ খাব লৈছোঁ। এইফালে আহিলোঁ, আহিয়ে আমাৰ খুৰীহঁতৰ তামোল গ'ল দেখা পালোঁ। গোটেই যিকেইটা আছিলে প্ৰায় খৰিয়ে গ'ল বতাহ আহোঁতে। তো আজি জাষ্ট এটা সৰুকৈ বনাব চেষ্টা কৰিলোঁ ভিডিঅ'টো। এয়া চাওক, আৰু এইফালে মই বনাব লৈছোঁ মুৰ্গীৰ ঘিলা, পটল আৰু আলু। এনেকৈ বনাই দিছোঁ। আজিৰ কাৰণে এনেকৈ এটা সৰু ভিডিঅ' বনাব চেষ্টা কৰিলে, আগলৈ চেষ্টা কৰিম ভালকৈ বনাবৰ কাৰণে। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আগলৈ ভালকৈ ভিডিঅ' বনাব চেষ্টা কৰিম। নমস্কাৰ।